হাই এভৰিৱান, তনুজা এণ্ড কিচেনছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ দিব পৰা নাই, তাৰমানে মোৰ গাটো অলপমান বেয়া আছিলে, মূৰ বিষ হৈ আছিলে। ইমান গৰম পৰিছে নহয় গুৱাহাটীত, সেইকাৰণে হৈছে চাগে। এওঁ খাই বৈ ৰাতিপুৱা ডিউটিলৈ গ'ল। এতিয়া মই দিনটো কি কৰোঁ তাকে আপোনালোকক দেখাওঁ। ব্লগটো শেষলৈ চাই থাকিব। এয়া আমাৰ ৰেবিট, ছোৱালীয়ে ৰেবিটৰ লগত খেলি আছে। ছোৱালীয়ে তাই ইয়াৰ লগতেই দিনটো খেলি থাকে। ইয়াৰ মেইন কথা এটা জানেনে, ই অকল গাজৰ আৰু তিয়ঁহে খায়, বেলেগ একো বস্তু দিলে নাখায়। নাকটোৱে গোন্ধিব আৰু এই নাখায় আৰু অকল গাজৰ আৰু তিয়ঁহে খায়। চাওকচোন, ইমান ধুনীয়া নহয় দেখিবলৈ, মৰমে লাগি যায় মানে। ইয়াতে খাবলৈ দিয়া, তাক খাবলৈ দিয়া। দেখিছে নহয় কেনেকৈ খাইছে, শুনেও কাণেদি ক'লে মানে। ইয়াক আনা এমাহ মানেই হ'ল। এয়া আমাৰ কাপোৰ ধোৱা হ'বই, এতিয়া 18 মিনিট বাকী আছে। আমাৰ ৱাশ্বিং মেচিনটো নতুনকৈ লোৱা হৈছে। এয়া দেখিছে নহয়, এলিচাই এই ৰেবিটটোকো কিতাপ পঢ়া টেবুলত উঠাই লৈ মেকআপ কৰি দিছে। তাইও দেখিছেনে, পাতি দিছে একেবাৰে। তাত মণি মুকুতা চব উলিয়াই লৈছে। সিহঁতিনো কি কৰিব আৰু, সিহঁতৰতো এতিয়া বাহিৰলৈ যাবই নোৱাৰে খেলিবলৈ, স্কুলো বন্ধ, এতিয়া আমনি পাই যায়, এইবোৰকে কৰি থাকে আৰু। ৰাতিপুৱা তাইৰ অনলাইন ক্লাছ হৈ গ'ল। তাই দেখিছেনে, টিক টিককৈ দৌৰ মাৰে, চুককৈ কোনে সোমায় মানে। দেখিছেনে, কৰ্কৰ চুকত সোমায়, এই কুলাৰটো চুকতো সোমাই লৈছে। থাকিব দে, কিয় ইমান জোৰকৈ আনা। এই চুনু আহা, চুনুকি আহা, আহা আহা। মই খোৱা নাই আৰু, মেচিনে ধুইছে, মই উলিয়াই লওঁ।
এতিয়া প্ৰথমে মই মাটিমাহ দাইলখিনি বনাম। তাৰ কাৰণে মই গেছটো জ্বলাই ল'ম। তাতে মই 3 চামুচ তেল দি ল'ম। মই এইটো অইল ব্যৱহাৰ কৰোঁ, চফলা। এই অইলটো বেছি গৰম নকৰিলেও হয়। তেলখিনি অকণমান গৰম হ'লত মই ইয়াতে 5 ফোৰণ আধা চামুচ দি দিম। পাঁচফোৰণখিনি ফুটি অহালৈকৈ ভাজিম। আমাৰ পাঁচফোৰণ ফুটিবলৈ ষ্টাৰ্ট কৰি দিছে। আমি প্ৰথমে ইয়াত নহৰু আৰু আদাখিনি দিম, থেতালি লোৱা। গেছটো কমাই ল'ম অকণমান। লৰাই দিম। নহৰু আদা কেঁচা গোন্ধটো যোৱালৈকে অলপমান ভাজি ল'ম। তাৰপিছত আমি ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপমান ভাজি ল'ম। এয়া আমাৰ পিঁয়াজখিনি ৰঙা কৰিবলৈ ষ্টাৰ্ট কৰি দিছে। আমি গেছটো কমাই ল'ম। তাৰপিছত এয়া আমাৰ মাটিমাহখিনি, তিয়াই থোৱা মাটিমাহখিনি আমি ইয়াতে দি দিম। এনেকৈ ভালকৈ লৰাই দিম। আজি নাজানো, গম নাপাওঁ, মাটিমাহ খাব মন গ'ল কাৰণে মাটিমাহ বনাব লৈছোঁ। গেছটো অকণমান বঢ়াই ল'ম। আমি ইয়াতে আধা চামুচ হালধি, সোৱাদ অনুসৰি নিমখ দিলেই হ'ল। আৰু অকণমান দিছোঁ। ভালকৈ লৰাই দিম। অকণমান বস্তু বঢ়াই দিম। দালিখিনি বেছিকৈ সিজাই নাপেলাব, বেছিকৈ সিজালে এয়া পিছত গৈ নিসিজেগৈ। ইয়াত পানীও দিব লাগিব নহয়। এতিয়া আমি ইয়াতে আলু দি দিম। দাইলততো আলু নিদিলে ভাল নালাগেই, মইতো আলু দিওঁৱেই। আমাৰ ছোৱালীয়ে দাইলত দিয়া আলু
লাগিবই আৰু বৰ ভাল পায়। আমাৰ এতিয়া হৈ গৈছে, ইয়াতে আমি পানী দি দিম এতিয়া। মই এই গিলাচটো জোখাৰে 2 গিলাচ পানী দিম। এয়া এগিলাচ হ'ল, আৰু এগিলাচ দিম। আমি এতিয়া অকণমান উতল আহিবলৈ দিম। উতল আহিলে আমি ঢাকনখন লগাই দিম। আমাৰ দাইলত উতল অহালৈ আমি ভেন্দি কাটি লওঁ। আমি ভেন্দি ভাজিম। আমি দাইলখিনি সিটো বাৰ্ণাৰলৈ নি লৈছোঁ। ইয়াতে আমি ভেন্দি ভাজিখিনি বনাম। কেৰাহীখন অকণমান গৰম হৈ আহিলে ইয়াতে আমি 2 চামুচ তেল দিছোঁ। আমি তেলখিনি অকণমান গৰম হ'বলৈ দিম। মই ডাঙৰ ডাঙৰকৈ কটা এয়া পিঁয়াজ এটা কাটি লৈছোঁ। ইয়াতে দি দিছোঁ। পিঁয়াজখিনি বেছি সিজাই নাথাকোঁ। অলপমান সিজাই লওঁ। পিঁয়াজখিনি বেছি ফ্ৰাই কৰি পেলালে মানে ভেন্দিৰ লগত নাইকিয়াই হৈ যায়। সেইকাৰণে মই পিঁয়াজখিনি বেছি ভাজি নলওঁ। ভেন্দিৰ লগত এনেও ভাজ খাই যাবই। এতিয়া আমি এইখিনি ভেন্দি ইয়াতে দিম। ইয়াত আমি হালধি নিমখখিনি দিম। মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, সেইটো অকণমান কমাই ল'ম। নিমখ
নিমখ দিলোঁ, অকণমান হালধি দিছোঁ, ভালকৈ লৰাই দিছোঁ। আমি তেল কমকৈ দিছোঁ নহয়, গেছটো কমত চিমত থৈ পিনে মানে ভাজি থাকিব লাগিব, নহ'লে তলফালে লাগি যাব। তেল খোৱাটো ইমান ভাল নহয়, সেইকাৰণে মই কমকৈ তেল ইউজ কৰোঁ। ভেন্দি মানে পটককৈ তলফালে লাগে। এতিয়া ইয়াত ঢাকি থৈ দিম। এয়া আমি চব্জিখিনি অকণমান লৰাই লওঁ, নহ'লে তলফালে লাগি যাব। আহিলে আৰু 3টা চিটি বাকী আছে, 3টাৰ পিছত আমি গেছ অফ কৰি দিম। আমাৰ এতিয়া শেষৰ চিটিটো আহিলে, আমি এতিয়া দাইলৰ গেছটো বন্ধ কৰি দিছোঁ। এতিয়া আমি চব্জিখিনি এবাৰ লৰাই লওঁ। আমাৰ অলমষ্ট হৈছে আৰু অকণমান মই ঢাকন দি ঢাকি থৈ দিম। আমি দালিতে ধনিয়া অকণমান দি দিওঁ। আমি গেছটো বন্ধ কৰিয়ে থৈছোঁ। ধনিয়াখিনি দি অকণমান লৰাই গেছটো বন্ধ কৰি কি ক'লোঁ, চৰি ফ্ৰেণ্ডছ, ঢাকনখন লগাই দিম। তাৰপিছত আমাৰ হৈ যাব। আমি চব্জিখিনি অকণমান লৰাই লওঁ। দেখিছোঁ না, তলৰ ফালে লাগিবলৈ ষ্টাৰ্ট কৰি দিলে। তলফালে লাগিছিলে আৰু অলপ অলপ লাগিব, হ'ব, চলি যায়। ভেন্দি হৈ গ'ল, গেছটো বন্ধ কৰি দিলোঁ। হাই ফ্ৰেণ্ডছ, বজাৰৰ পৰা আহি পালোঁ। বজাৰৰ পৰা আহি পোৱা মোৰ অলপ দেৰি হ'ল। আহি পাই গা ধুলোঁ, গা পা ধুই এয়া আপোনাৰ লগত কথা পাতিছোঁ। বজাৰৰ পৰা আহি খুব ভাগৰ লাগিলে, মানে ইমান গৰম উঠিছে। এতিয়া এই ঠাণ্ডা জুচ খাবলৈ লৈছোঁ। ঠাণ্ডা পৰি গৈছে। খাই লৈ আপোনালোকক লগ পাই আছোঁ। এয়া মই চাহ বনাই আছোঁ। চাহ উতলি আছে, ইয়াতে মই এতিয়া গাখীৰ ঢালি দিম। ইয়াতে মই তেজপাত আৰু আদা দিছোঁ, চেনি কিন্তু দিয়া নাই, মই চেনি নাখাওঁ। আমাৰ চাহ উতলি আহিলে, অকণ ওচৰৰ পৰা দেখাইছোঁ। যোনসকলে চাহ খাই ভাল পায় তেওঁলোকে ভাল পাব।
এয়া মোৰ প্ৰিয় চাহকাপ। এয়া চাহৰ লগত মই ভুজিয়া লৈছোঁ। তেলত মই শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণ আধা চামুচ দি দিলোঁ। আমাৰ এতিয়া পাঁচফোৰণখিনি ফুটি আহিলে ইয়াতে মই পিঁয়াজ, জলকীয়া, নহৰু এই চপাৰত চপ কৰি থৈ দিছোঁ। এইখিনি মই এতিয়া ইয়াতে দি দিম। গেছটো আমাৰ কমাই থৈ দিয়া আছে। আমি এইখিনি ভালকৈ ভাজি ল'ম। আমি এতিয়া ভাজি আছোঁ। গেছটো অকণমান বঢ়াই দিছোঁ। আমি পিঁয়াজখিনি ভাজ খাই আহিলে এতিয়া ইয়াতে আমি এতিয়া বিলাহী পেষ্টখিনি ঢালি দিম। এয়া বিলাহী পেষ্টখিনি ইয়াতে ঢালি দিম। ভালকৈ লৰাই ল'ম। আমি এতিয়া ইয়াতে মছলাখিনি এড কৰিম। এতিয়া আমি ধনিয়া গুড়া আধা চামুচ দিছোঁ। এই মছলাখিনি দি আমি ভালকৈ লৰাই ল'ম। এই মছলাখিনি ভালকৈ ভাজিলে মাংসৰ সোৱাদটো আহে। আমাৰ এতিয়া মছলাখিনি ভজা হৈ গ'ল। ইয়াতে আমি এতিয়া মাংসখিনি দি দিম। আমি এইখিনিতে খুব ভালকৈ লৰাই ল'ম। লৰাই তেল ওলোৱালৈকে ভাজি ল'ম। গোটেই মছলাখিনিত ভালকৈ আমি মিহলাই দিম। এয়া আমাৰ মাংসৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰি দিছে। গেছটো অকণমান বঢ়াই লওঁ। এতিয়া আমি ইয়াতে আলু দুটা কাটি দি দিম। এয়া আমাৰ দুটা আলু। এয়া আমাৰ দুটা আলু।
দিম ইয়াতে দি দিম। আমি ভালকৈ লৰাই দিম। আমাৰ এতিয়া ভাজি হৈ গ'ল। এতিয়া আমি ইয়াতে পানী এড কৰিম। এতিয়া মই পানী গৰম কৰি লৈছোঁ। মই পানী 1.5 গিলাচৰ জোখাৰে দিম। আমি এতিয়া লৰাই দিম। আমি এতিয়া এইখিনি উতলি থাকিবলৈ দিম। আমাৰ এয়া লোকেল মুৰ্গী সিজিবলৈ 1 ঘণ্টামান লাগে। আমি এতিয়া ঢাকি পেলাই সিজিবলৈ দিম। মোৰ জালুকটো দিবলৈ থাকি গৈছিলে, এতিয়া মই জালুকটো ইয়াতে দি দিছোঁ। লোকেল মুৰ্গীত জালুক দিলে মানে খাবলৈ সোৱাদটো বহুত ভাল হয়। আমি এতিয়া লৰাই দিম। আমি এতিয়া ঢাকন দি উতলি থাকিবলৈ দিম। এতিয়া আমি এইখিনি অলপমান লৰাই ল'ম। এতিয়া মই ইয়াতে লং, দালচিনি গুড়া এটা ঢালি দিছোঁ। এইখিনি দিলে মানে গোন্ধটো বৰ ধুনীয়া আহে মাংসখিনি। অকণমান টেষ্টিও হয় খাবলৈ। আমি এতিয়া ইয়াতে ধনিয়া অলপ দি দিম। গেছটো বন্ধ কৰি দিব। আমি এইখিনিকে ভালকৈ লৰাই দিম। আমাৰ এয়া মাংস হৈ গ'ল। এইখন আমাৰ ডিনাৰৰ থালি। এয়া মাংস। কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। এতিয়া আমাৰ এলিচাই মাংসৰ ৰিভিউ দিব। কেনেকুৱা পাইছা এলিচা? বঢ়িয়া আছে। খোৱা।